আমাৰ অসমৰ যিখিনি জল আছে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে কাম কৰি আছে। প্ৰতি বছৰে অসমত বানপানী যথেষ্ট ক্ষতি কৰে। যেহেতু বিটিআৰ অঞ্চল অসমৰে এটা অংশ উত্তৰ অঞ্চলত আছে, বানপানীৰ পৰা আমিও আমাৰ এই অঞ্চলৰ হাত সাৰি যোৱা নাই। কিন্তু এটা পাৰ্থক্য আমি দেখা পাওঁ যে অসমৰ অন্যান্য অঞ্চলৰ যিটো বানপানী, আমাৰ বিটিআৰ অঞ্চলৰ বানপানীৰ কিছু পাৰ্থক্য আছে। অসমৰ অন্যান্য ঠাইত বানপানী হ'লে প্ৰায় এসপ্তাহ এমাহ পৰ্যন্ত পানীত ডুবি থাকিব লগা মানুহখিনি ঘৰ বাৰী ডুবি থাকে। কিন্তু আমাৰ অঞ্চলত যিহেতু বাম অঞ্চল, সেইকাৰণে বানপানী হ'লেও বানপানীত আমাৰ প্ৰায় এঘণ্টা দুঘণ্টা মাত্ৰ পানী ডুব কৰি থাকিব লগা হয়, তাৰপিছত শুকাই যায়। কিন্তু আমাৰ আটাইতকৈ ক্ষতি কৰে যে নদ নদীবিলাক যিহেতু খৰস্ৰোতা, সেইকাৰণে প্ৰতি বছৰে গতি সলোৱাৰ ফলত আমাৰ খহনীয়া হয়, ঘৰ বাৰী খেতি বাতি খহাই নিয়াৰ নষ্ট হয়, তাৰ পৰা আমাৰ যথেষ্ট ক্ষতি হয়। আমাৰ বিটিআৰ অঞ্চলত মুঠ সংকোচ নদীৰ পৰা 5 নদীলৈকে প্ৰায় 22টামান সৰু ডাঙৰ নদী আছে। প্ৰতিটো নদীয়ে প্ৰতি বছৰে ক্ষতি কৰে। আমি ভাগ্যৱান বুলি মানিব লাগিব যে এই বছৰ অন্তত আমাৰ বিটিআৰ অঞ্চলত বানপানীৰ পৰা হোৱা ক্ষতি যথেষ্ট কম হৈছে। আমাৰ যোৱা 2022 চনত আটাইতকৈ বেছি ক্ষতি হৈছিল, এইবাৰ অলপ কম হৈছে। সৰু সুৰা বানপানী হৈছে, কিন্তু আমি যথেষ্ট ৰেহাই পাইছোঁ। বিশেষকৈ আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, বিভাগীয় মন্ত্ৰী ডাঙৰ। তেখেতে বিটিআৰ অঞ্চলত তেখেতৰ সময়খিনিত 3টা বছৰত প্ৰায় 200 কোটিতকৈ অধিক ব্যয় বহন কৰি আমাৰ আই নদীত মাথাউৰি নিৰ্মাণ কৰি আছে। পাগলা নদীত 4 কিলোমিটাৰ লেফ্ট এণ্ড ৰাইট বেংক মাথাউৰি ইতিমধ্যে নিৰ্মাণ শেষ হৈছে, আৰু 4 কিলোমিটাৰ বনাবৰ কাৰণে ফাণ্ড চেংচন হোৱা বুলি আমি গম পাইছোঁ। লগতে যোৱা 22 চনত ক্ষতি হোৱা মোৰ সমষ্টিৰ গলন্দৈ নদীৰ প্ৰায় 4 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ ইতিমধ্যে শেষ হৈছে, আৰু লেফ্ট বেংকৰ গলন্দৈ নদীৰ লেফ্ট বেংকটোত প্ৰায় 4 কিলোমিটাৰ মাথাউৰি বনোৱাৰ উপৰি তাৰ ওপৰতে ৰাস্তা বনাইছে। লগতে আমাৰ এই বছৰ ননাই নদীত বিশেষকৈ গৰুৰাঝাৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা যি মডেল স্কুল টি গাৰ্ডেন মডেল স্কুল আছে, সেইটো খহনীয়াৰ জৰিয়তে নিয়াৰ এটা উপক্ৰম হৈছে। সেইখিনি বচাবৰ কাৰণে ইতিমধ্যে তেখেতে ব্যৱস্থা লৈছে, আৰু এই গোটেইখিনি ব্যৱস্থা লোৱাৰ কাৰণে তেখেতক মই ধন্যবাদ দিছোঁ। আমাৰ এতিয়াও যথেষ্ট কৰিবলগীয়া কাম আছে, কাৰণ 22টা নদীৰ প্ৰতিটো নদীয়ে প্ৰতি বছৰে খহনীয়া আৰম্ভ কৰে। আমাৰ কৰিবলগীয়া কামৰ ভিতৰত বিশেষকৈ বেঁকী নদীৰ লেফ্ট বেংক, বিশেষকৈ বৰপেটা ৰোডৰ পৰা আৰম্ভ কৰি মানসলৈ যোৱা যিটো ৰাস্তা, সেইটো খহনীয়া হৈ আছে, সেইখিনি ৰোধ কৰিবৰ কাৰণে যাতে ব্যৱস্থা লয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। কাৰণ সেইখিনি ৰাস্তা আজি 3-4 বছৰৰ আগতে খহাইছিলে, এতিয়া নিৰ্মাণ কৰি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। ৰাস্তা বনালেও সেইখিনি যদি প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে বনোৱাৰ একো অৰ্থ নাথাকিব, আৰু আমাৰ মানস চেংচুৱাৰীৰ পৰ্যটন অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে কথাখিনি যাতে মন কৰে, মোৰ অনুৰোধ থাকিল। তাৰোপৰি আমাৰ আই নদীত বহু দীঘল তেনেকৈ মাথাউৰি বনাব লাগিছে, বিশেষকৈ লেফ্ট বেংক আৰু ৰাইট বেংক দুই চাইডে প্ৰায় 10 কিলোমিটাৰ মাথাউৰি যদি বনায়, তেতিয়াহে আমাৰ গাঁও অঞ্চল বাচি থাকিব। আৰু সেইখিনি যদি ব্যৱস্থা কৰা নাযায়, তেতিয়াহ'লে আমাৰ দুয়োপাৰা গাঁও যথেষ্ট ক্ষতি হ'ব। তাৰোপৰি মই আকৌ অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ সংকোচ নদী যিটো লেফ্ট বেংক যিটো আছাম পাৰ্ট, সেইখিনি ভূটান বৰ্ডাৰ অঞ্চলৰ পৰা আৰম্ভ কৰি আমাৰ ৱেষ্ট বেংগলৰ কানেক্টেড যি ব্ৰিজ, তালৈকে যদি আমি লেফ্ট বেংকটো মাথাউৰি
বনাব নোৱাৰিলে অন্তত প্ৰটেকশ্যনৰ যদি ব্যৱস্থা কৰা নাযায় তেতিয়াহ'লে আমাৰ গাঁও অঞ্চল যথেষ্ট ক্ষতি হৈ আছে আৰু সেইখিনি ব্যৱস্থা যাতে আমাৰ বৰ্তমান বিভাগৰ মন্ত্ৰীৰ ওচৰত অনুৰোধ কৰিছে যে এই ব্যৱস্থাখিনি যাতে লয় ইয়াৰ উপৰি আমাৰ তামোলপুৰ অঞ্চলত মটংগা নদী যথেষ্ট ক্ষতি কৰি আছে তাৰ ওপৰত মটংগা নদী আৰু শুক্লাই নদী আমাৰ শুক্লাই নদীৰ ইউটি ৰোডৰ ব্ৰিজৰ পৰা ডাউন ষ্ট্ৰীমখিনি যথেষ্ট ক্ষতি হৈ আছে সেইখিনি ব্যৱস্থা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে পাৰিলে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো চাইডে মাথাউৰি বনাব লাগিছিল আৰু যদি মাথাউৰি নোৱাৰে তথাপিও আমি পৰ্কুপাইন বা অন্যান্য ব্যৱস্থাৰে সেইখিনি গাঁওসমূহ কেনেকৈ বচাব পাৰি এই ব্যৱস্থাখিনি চিন্তা কৰি যাতে কাম কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ ননাই নদীত ইউটি ৰোডৰ ব্ৰিজৰ পৰা তলত প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ দুয়ো বেংক লেফ্ট এণ্ড ৰাইট বেংক প্ৰটেকশ্যন ব্যৱস্থা কৰিব লাগে কাৰণ যোৱা সময়খিনিত আমাৰ প্ৰায় চিপাজাৰ সমষ্টিলৈকে এই গাঁৱে যথেষ্ট ক্ষতি কৰে এই নদীখনে গাঁওসমূহ ক্ষতি কৰে সেইকাৰণে এই নদীৰ দুয়ো চাইডে যাতে মাথাউৰি নাই বা অন্যান্য ব্যৱস্থা বিকাশোন্নত ব্যৱস্থাৰে যাতে গাঁওখিনি সুৰক্ষিত কৰিবৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ এটা থাকিল যেহেতু জলসম্পদ যথেষ্ট ব্যয়বহুল আৰু ইয়াত কামবিলাক সামান্য টকাৰে ব্যৱস্থা কৰিব পৰা নাযায় সেইকাৰণে আমাক জলসম্পদত যথেষ্ট টকা পইচা দৰকাৰ যথেষ্ট বাজেটৰ দৰকাৰ আৰু এইখিনি বিগত সময়খিনি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে চৰকাৰে যথেষ্ট খৰচ কৰিছে আৰু আমাক ইয়াত যথেষ্ট ফাণ্ডৰ প্ৰয়োজন আছে সেইকাৰণে যেহেতু আমাক বেছি ফাণ্ডৰ প্ৰয়োজন বহুত কৰিব লগা আছে গোটেই অসমৰ নদীখিনি নিয়ন্ত্ৰণ কৰিব পাৰিলে অন্ততঃ আমি বানপানীৰ পৰা সুৰক্ষিত হ'ম ক্ষয় ক্ষতিৰ পৰা আমি সুৰক্ষিত হ'ব পাৰিম আৰু সেইকাৰণে আমাক যথেষ্ট ফাণ্ডৰ ব্যৱস্থা লাগে আৰু সেইকাৰণে আজি বিৰোধী দলে যি কৰ্তন প্ৰস্তাৱ আনিছে তাক বিৰোধিতা কৰিছোঁ আৰু আমাক যথেষ্ট ফাণ্ড লাগে সেইকাৰণে অতিৰিক্ত মঞ্জুৰি বিচৰা আমাৰ মন্ত্ৰী মহোদয়ে যিটো অতিৰিক্ত মঞ্জুৰি বিচাৰিছে তাক মই সমৰ্থন কৰিছোঁ